কেক খাবানে? খাবা? কি খাই আছা এতিয়া? হয় নি? আজি কি চাবলৈ যাবা? আজি মই বনাম অৰিঅ' বিস্কুটৰ পৰা কেক বনাম। এয়া চাওক, এইটো বিস্কুট মই এনেকুৱা বিস্কুট 3টা লৈ লৈছোঁ। 10 টকীয়া বিস্কুট বিচাৰিছিলোঁ দোকানত নোপোৱাৰ কাৰণে 30 টকীয়া বিস্কুট অৰিঅ' বিস্কুট আনি লৈছোঁ। এয়া চাওক, এয়া আনি লৈছোঁ। আজি মই সহজভাৱে বনাম, বেছি বস্তুও নালাগে এই কেকটো বনাবৰ কাৰণে। সেইটো কাৰণে মই বনাব ল'লোঁ আৰু দেহাও খাওঁ খাওঁ কৰি আছিলোঁ যিহেতু, সেইটো কাৰণে মই ইমানখিনিয়ে বস্তু লৈছোঁ। চাওক, এয়া লৈছোঁ বেকিং পাউডাৰ আৰু এয়া চেনি গুড়ি অকণমান আৰু এয়া ময়দা। চাওক, অকণমান ময়দা অকণমান লৈ লৈছোঁ। তাৰপিছত এইপিনে লৈছোঁ এয়া গৰু ঘিউ এটা লৈ লৈছোঁ। অকণমান ইয়াত 1 চামুচমান দিম টেষ্টি আহিবৰ কাৰণে। তাৰপিছত এয়া আমুল গাখীৰ লৈছোঁ। আপোনালোকে ঘৰত যদি গাখীৰ আছে ঘৰৰ গাখীৰ ল'ব পাৰে। মোৰ যিহেতু ঘৰৰ গাখীৰ নাই, সেইটো কাৰণে মই আমুল গাখীৰ আধা লিটাৰ লৈ লৈছোঁ। আধা লিটাৰ গোটেইটো নিদিওঁ, আধা দিম, বেছি নালাগে যিহেতু সৰুকৈ বনাম কেকটো, সেইটো কাৰণে মই এইটো লৈ লৈছোঁ। আৰু মোৰ ইমানখিনি বস্তু দৰকাৰ আজি। এতিয়া বিস্কুটকেইটা উলিয়াই লওঁ। এয়া উলিয়াই ল'লোঁ। খাই কেনেকুৱা টেষ্টি লাগে আপোনালোকৰ এইদৰে খাই চাবচোন। আপোনালোকে নাভাবিব মই আপোনালোকক শিকাবলৈ এই ভিডিঅ'টো বনাইছোঁ বুলি। মই আপোনালোকক শিকাবলৈ ভিডিঅ'টো বনোৱা নাই আচলতে, মই নিজৰ কাৰণে বনাইছোঁ। মই ভাবিলোঁ আপোনালোককো বনাই খাইছোঁ যেতিয়া আপোনালোকৰ লগতো এনেকৈ শ্বেয়াৰ কৰোঁ বুলি ভাবিহে মই বনাইছোঁ ভিডিঅ'টো, আপোনালোকে নাভাবিব। মই বিস্কুটটো এইদৰে চাওক এৱাই লৈছোঁ। এতিয়া ক্ৰীমখিনি এক্সট্ৰাকৈ থৈ যাব লাগিব। ক্ৰীমখিনি মোৰ পাছত দৰকাৰ হ'ব যিহেতু, সেইকাৰণে মই ক্ৰীমখিনি এৰাই লৈছোঁ। এতিয়া মই এইখিনি বেলেগকৈ থৈ দিওঁ, পাছত মোৰ আকৌ দৰকাৰ হ'ব এইটো। এতিয়া মই এইখিনি বিস্কুটখিনি ইয়াতে ঢালি লওঁ। ঢালি লোৱাৰ পিছত এইখিনি মই আপোনালোকে মিক্সিটো পিচিব পাৰে বা পটাটো পিচি গুড়ি কৰি ল'ব পাৰে। মোৰ পটাতে পিচি ল'ম, সেইটো কাৰণে মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাব নোৱাৰিলোঁ, বেলেগ এটা ভিডিঅ'ত দেখুৱাম। এতিয়া মই পিচি লওঁ। প্ৰথমে মই এইদৰে ভাঙি লৈছোঁ অকণমানকৈ, মিক্সিত পিচিলেও আপোনালোকে এনেকৈ অকণমান মিঠাই দিলে ভাল হয়। মই সেইটো কাৰণে এইদৰে অকণমান ভাঙি লৈছোঁ, অকণমান পটককৈ হ'ব যিহেতু। কেক খাবানে? খাবা? কি খাই আছা এতিয়া? হয় নি?
আজি কি চাবলৈ যাবা হয়নি এয়া মিহি কৰি ললো চাওক একেবাৰে গুড়ি কৰি ল'ব লাগিব নহ'লে কেকটো বেয়া হৈ যাব হেৰি ফলীয়া ফলীয়া খাবলৈ বেয়া লাগিব চেনি এচামুচ দি লৈছো এচামুচ দিলোঁ কিয়নো এচামুচতকৈ অধিক যদি মই চেনি ইয়াত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কেকটো বেছি মিঠা হৈ যাব সেইটো কাৰণে মই অকল এচামুচে দি লৈছোঁ ইয়াতে আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব কিমান লাগে পৰিমাণ মই এচামুচ দিছোঁ বেছি দিলে বেছি মিঠা হৈ যোৱাৰ কাৰণে মই বেছি ব্যৱহাৰ নকৰোঁ মই এতিয়া এইদৰে মিক্স কৰি লৈছোঁ ললো এতিয়া মই বেকিং পাউডাৰ এচামুচ দিম এয়া আধা চামুচ নহয় সম্পূৰ্ণকে এয়া এচামুচ নহয় আধা চামুচ নহয় বেছি হয় এয়া দি গৈছোঁ এবাৰ এবাৰ এতিয়া ভালদৰে মিহলি কৰি লৈছোঁ যাতে চবতে গোল খাই যায় খাইছা এতিয়া মোৰ হৈ গ'ল ভালদৰে মিহলি কৰি ল'লোঁ গোটেইখিনি চেনি বেকিং পাউডাৰ চবখিনি মিহলি কৰি ল'লোঁ এতিয়া গাখীৰখিনি দি ল'ম গাখীৰখিনি দি মিহলি কৰি ল'ম থৈ দিয়া থৈ দিয়া মিহলি কৰি ল'ব লাগিব বেছি বনোৱা নাই কিয়নো অকল দেহাই খাব মই বৰকে মিঠা খাই বেয়া পাওঁ সেইটো কাৰণে তাককে বনাইছোঁ সৰুকে হয় যেন বজাৰৰ পৰা কিনি আনি ঘৰতে বোলো বনাই খাওঁ এতিয়া হৈ গ'ল চাওক এতিয়া হৈ গ'ল একেবাৰে মাৰি মাৰি ইয়াতে মই ৰিফাইন অকণমান দি লৈছোঁ যাতে তলত লাগি নাযায় সমানকে এইদৰে
এতিয়া মই 10 মিনিটৰ কাৰণে এইদৰে ধুনীয়াকৈ ঢাকন এখন লগাই ধুনীয়াকৈ থৈ দিম 10 মিনিটৰ কাৰণে। যেতিয়া বহি যাব তেতিয়া মই কুকাৰটো বহাম। চাই দিছোঁ পানীও ল'ব পাৰি, কিন্তু মই বালি লৈ লৈছোঁ। বালি ল'লে বেছি সোনকালে হ'ব, সেইটো কাৰণে মই বালি লৈ লৈছোঁ। কুকাৰটোত গৰম কৰি ল'ম। গৰম কৰি লোৱাৰ পিছত মই ষ্টেণ্ড বহাই তাৰপৰা মই এতিয়া চাই লওঁচোন কেনেকুৱা আছে কেকটো। হৈছেনে নাই হোৱা এয়া চাওক, লাগি অহা নাই, হৈ গ'ল অলৰেডি। এয়া এইয়া মোৰ কেক ৰেডি হৈ গ'ল। এই চাওক, ৱাও খানে এইয়া চাওক ইমান ধুনীয়া হৈছে চাওক। এয়া চাওক এইয়া এইপিনে ক্ৰীম আৰু দেহা নামটো লিখিব পাৰোঁনে নহয় নাজানো, চামুচৰ লগতে ঘৰতে একো যতন নাই, যিহেতু নাম চাম আঁকিবৰ কাৰণে সেইকাৰণে ঘৰতে বনাই খোৱা কেকহে আৰু বনাই দিলোঁ। আহা আহি যোৱা, দেহা আহি যোৱা। চিম্পুল কেক। বিৰাট বহুত ধুনীয়া হৈছে চাওক, এবাৰ খাবলৈও ভাল লাগিছে। আপোনালোকে এইদৰে খাই চাবচোন।